বহুত দালালি আৰু ইয়াৰ লগত আৰু কোনোবা আছে এই মানুহটোৰ লগত আৰু দালালি মানুহ আছে পৃথিৱীত এনে মই এতিয়া অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক যে এনেকুৱাবোৰ হ'ব নালাগে। আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আৰু এই ল'ৰাজনক দেখিছে আপোনালোকে য'তে পায় বা কোনোবাই যদিও চিনি পায় ভালকৈ কৈছোঁ কোনোবাই যদিও চিনি পায় এড্ৰেছটো দি মোক বাকী আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে নকৰে এইবোৰ নাজানো কিন্তু প্লিজ হাত জোৰ কৰি কৈছোঁ মই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি কৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ একদম লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ সকলোবোৰ কথা আপোনালোকে গম পাই যাব। আপুনি গাড়ীখন বিকি দিছে তো আজিৰ পৰা ই হেৰি কৰিব EMI চিএমআই যি আছে ই মাৰিব আৰু বাকী যিটো পইচাটো পেণ্ডিং আছে ডকুমেণ্টছখিনি আপুনি দি দিব আৰু বাকী পইচাটো যিটো পেণ্ডিং আছে সি আপোনাক ক্লিয়াৰ কৰি দিব আৰু তুমি গাড়ীখন ভালকৈ চলাবা দেই তাৰ নামত আছেতো ঠিক আছে দিয়া। মানে আপোনালোকক এদিন মই এটা ভিডিঅ'ত কৈছিলোঁ মই এখন বাইক লৈছিলোঁ বাইকখন প্ৰায় আজি 5 মাহ হৈছে আৰু 5 মাহলৈ বহি দিছে আৰু বহুতে দেখিছে চাগে আগৰ ভিডিঅ'বোৰত যিবোৰ ভিডিঅ' আছিলে সেইবোৰ এতিয়া মই ডিলিট কৰি দিলোঁ আৰু এইবোৰ নতুনকৈ বনোৱা হৈছে। এখন মোৰ R1 আছিলে আৰু R1 লৈছিলে এই মানুহজনে চব আপোনালোকে স্ক্ৰীণত দেখিছে এই মানুহজনে লৈছিলে। এই মানুহজন মানে দালালি বুলি ক'ব লাগিব একদম মানে বহুত দালালি আৰু ইয়াৰ লগত আৰু কোনোবা আছে এই মানুহটোৰ লগত আৰু দালালি মানুহ আছে পৃথিৱীত এনেকুৱা কেছ বহুতৰ হৈছে মোৰ লগত নহয় অসমবাসী ৰাইজৰ লগতো হৈছে আৰু বহুতৰ লগত হৈছে। মই ভাবিলোঁ কি এনেকৈ নহ'ব কালি গাড়ীখন EMIত আছিলে EMIটো গাড়ীখনটো মোৰ নামতে আছে আৰু যিজন ল'ৰাই মোৰ হাতৰ পৰা গাড়ীখন বিকাইছিলে সি কৈছে যে আমাৰ বৰ্তা ল'ৰা হয় ঘৰৰ মানুহ হয় এনেকৈ চিনাকি মানুহ বুলি কৈছিলে। তো আমিও ভাবিলোঁ ঘৰৰ মানুহ হৈ বিশ্বাসত গাড়ীখন দি দিলোঁ ভাবিলোঁ যে বিশ্বাস কৰি পেলাই কাগজ পত্ৰ নকৰাকৈ গাড়ীখন দি দিলোঁ। তো কি কৰিলে আজি প্ৰায় এমাহ 2 মাহ ধৰি 3 মাহলৈ ভৰি দিলে গাড়ীখনৰ EMI চিএমআই একো দিয়া নাই আৰু দিয়া নাই সি মানে দালালি নহয় জানো কেনেকৈ EMI দিব। কালি মানে একদম ফাইনেন্সৰ মানুহ আহি আমাৰ ঘৰ পাই গ'লহি মোক কৈছে দাদা আপুনি EMI দিয়া নাই। মই বোলো গাড়ীখন বিকি দিছিলোঁ এনেকৈ তেনেকৈ আজি প্ৰায় 3 মাহ মানে হ'ল। তো ফাইনেন্সৰ মানুহে কৈছে যে এইটো ইলিগেল কাম হয় যে আপুনি ফাইনেন্সত থকা গাড়ীখন বিকিব নালাগিছিলে। হয় সেইটো মোৰ ভুল আছে মই মানি লৈছোঁ কাৰণ বিপদত পৰিলে মানুহে গাড়ী নালাগে বাইক নালাগে এটা সম্পত্তি বিকি দিয়ে বা এটা সোণ সম্পত্তি চব বিকি দিয়ে মানুহতকৈ ডাঙৰ জীৱন বস্তু হ'ব নোৱাৰে। এতিয়া ধৰি লোৱা চিম্পল কথা এটা কৈছোঁ মোৰ এওঁ ধৰম পত্নী এওঁক মই কিবা এটা বস্তু মোৰ ধৰি লওক এতিয়া মই যিটো ফোনত মই ভিডিঅ' শ্বুট কৰি আছোঁ সেইটো মোৰ আইফোন হয় মোৰ আইফোনটো ডাঙৰ হ'ব নে মোৰ ধৰম পত্নী ডাঙৰ হ'ব সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। সেই টাইমত যদি কিবা এটা হৈ যায় ধৰ মাৰ লাগে বা বোলে চিভিললৈ ইমাৰ্জেঞ্চি নিব লাগে তেতিয়া মই আইফোনটোলৈ চালে নহ'ব নহয় ধৰক পত্নীলৈ চাব লাগিব এওঁ কাৰণে চাব লাগিব বচাব লাগিব। লাগিলে যিমানে পাৰ্চনেল বস্তু হওক মানুহৰ যিমানে চিক্ৰেট বস্তু হওক সম্পত্তি টকা চব গুচি যায়। তো এনেধৰণে মই গাড়ীখন বিকি দিছিলোঁ মানে একদম বহুত প্ৰব্লেমত পৰি। তো ভাবিলোঁ মোৰ ঘৰৰ চিনাকি মানুহ আৰু এই মানুহজনক আপোনালোকে ভালকৈ চাওক আৰু মোৰ নাম্বাৰটো দি দিছোঁ স্ক্ৰীণত আপোনালোকে এই মানুহজনক ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰিব বাকী আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে নকৰে এইবোৰ নাজানো কিন্তু প্লিজ হাত জোৰ কৰি কৈছোঁ মই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদিহে ইউটিউবত চাই আছে শ্বেয়াৰ কৰিব যদিহে ফেচবুকত চাই আছে শ্বেয়াৰ কৰিব কাৰণ এই ভিডিঅ'টো একদম বহুত পাৰ্চনেলি মানে এনেকুৱা বহুত মানুহৰ লগতে হৈ আছে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেকুৱা আৰু পৃথিৱীত মানে অসমত এনেকুৱা আৰু হ'ব নোৱাৰে। কালি মোৰ লগৰ এজনৰ লগতো তেনেকুৱা হৈছে আমাৰ দাদাৰ লগতো তেনেকুৱা হৈছে
মানে 3-4 লাখ টকা গাড়ী এখনৰ আনিলে পইচা এটকাও অহা নাই। তো মই এতিয়া অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক যে এনেকুৱাবোৰ হ'ব নালাগে। আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আৰু এই ল'ৰাজনক দেখিছে আপোনালোকে য'তে পায় বা কোনোবাই যদিও চিনি পায়, ভালকৈ কৈছোঁ, কোনোবাই যদিও চিনি পায় এড্ৰেছটো দি দিয়ক, তেওঁলোকক ঘৰলৈ যাম, কথা পাতিম গাড়ীখনত কেলৈ EMI দিয়া নাই। আৰু EMI ভৰিছোঁ মই, কালি মানুহ আহিছে, মোৰ ধৰ্মপত্নীও আছে, EMI 5,692 টকা EMI মই ভৰিছোঁ। কাৰণ মই এইখন বিশ্বাসত দিছিলোঁ, কিন্তু বিশ্বাসঘাতক হৈ গ'ল, সেইকাৰণে EMIটো এতিয়া মই ভৰিবলগীয়া হৈছে। আৰু এইটো কথা মই এতিয়াও শুনাই নেৰোঁ বাৰু, বাকী চবকে মই ধৰিম। যদিহে নিউজ চেনেলে মোৰ ভিডিঅ'টো চাইছে, আপোনালোকে প্লিজ ভিডিঅ'টো ধ্যান দি চাব, শুনিব। আৰু যি নহওক, এই ল'ৰাজনক আপোনালোকে যদি ক'ৰবাত দেখে আৰু কোনোবাই যদি চিনি পায়, আপোনালোকে মোক লগালগ কণ্টেক্ট কৰিব। আৰু আৰক্ষী বিষয়াসকল ছাৰকো কৈছোঁ যে এই ল'ৰাজনক পালে আপোনালোকে প্লিজ জব্দ কৰিব। আৰু কাৰণ কেলৈ কৈছোঁ, এতিয়া মানে EMI মই 5,692 টকা EMI মই দিবলগীয়া হৈছে। তেওঁ প্ৰথমতে কৈছিলে গাড়ীখন লওঁতে যে EMI মই দিম, EMI ভালকৈ মাৰিম, আৰু এনেকৈ বুলি কৈ গাড়ীখন লিয়া হৈছিলে। আৰু যিজন ল'ৰাই মোক শিকাইছিলে সেই ল'ৰাজন গাঁৱৰে হয়। আৰু পিছত যদি এনেকুৱাকৈ নিউজ চেনেলত বা ক'ৰবাত যাবলগীয়া হয় যাম, আৰু সকলোবোৰ কথা শ্বেয়াৰ কৰিম। এনেকুৱা অকল আমাৰ লগতে নহয়, অসমবাসী বহুত ৰাইজৰ লগতে হৈ আছে। সেইকাৰণে কৈছোঁ, ৰাইজক কৈছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, একদম বহুত বেছি শ্বেয়াৰ কৰিব। আৰু এইটো ভিডিঅ' কাৰণ এনেকুৱা স্কেম বহুত হৈ আছে, আৰু এইবোৰ স্কেম কেনেকৈ কৰিছে, গাড়ী এখন মানে ফাইদা উঠায় হা। তো কোনোবাই যদি বিপদত পৰে, গাড়ীখন যদি বিকিবলৈ, সেইটো ফাইদা উঠায়, মানে সেইটো চান্স লয়। আৰু তেনেকুৱা চান্স লৈ আজি অসমত হাজাৰ হাজাৰ এনেকুৱা কেছ কৰি আছে। কাৰোবাৰ গাড়ী এখন লৈছে, কোনোবাই 2 লাখ টকা দিয়া নাই, কাৰোবাৰ কিবা এখন লৈছে ইমানটো টকা দিবলৈ আছে। এতিয়া আমাৰ নবৌহঁতৰ ইণ্ট্ৰানে গাড়ী এখন আছিলে, 4চকীয়া, এখন বিকিলে আজিলৈকে 10 পইচা এটাও পোৱা নাই। এনেকুৱা দালালি পৃথিৱী এই অসমখনত বহুত বেছি হৈ গ'ল। আৰু যিদিনক তাই ছোৱালীৰ ফোনটো অকণমান প্ৰব্লেম আহিছে, আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এই দালালিজনক আপোনালোকে দেখিছে নিশ্চয়, কণ্টেক্ট নাম্বাৰটো দিয়া আছে, ক'ৰবাত দেখা পালে আপোনালোকে মোক কণ্টেক্ট কৰিব। আৰু এই দালালিজনক কৈছোঁ যাতে তেওঁ অতি সোনকালে মোৰ গাড়ীখনৰ বিচাৰ কৰে বা টকাখিনি বিচাৰ কৰে। যদিহে নকৰে, তেওঁৰ ওপৰত অলৰেডি কেছ মই কৰা আছে, আৰু থানাত ফটো চব দি থৈ আহিছোঁ। আৰু মোৰ কৰিবলৈ মন নাছিলে, কাৰণ কৰিবলগীয়া বাধ্যত পৰি গৈছোঁ, কাৰণ মই EMI যেতিয়া মাৰিবলগীয়া হৈছে, তো মই একশ্যনটো ল'বই লাগিব। আৰু যিমানখিনি মানুহ আছে মই চবৰে ওপৰত একশ্যন ল'ম। আৰু অসমবাসী ৰাইজ আপোনালোকক কৈছোঁ, ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আপোনালোকে, সেয়াই অনুৰোধ কৰিছোঁ। তো যি নহওক, আজিৰ ভিডিঅ'টো ইমানেই, আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ। তো আজিলৈ বাই বাই, নমস্কাৰ।